वेलकम टू माय परिश्मिता ब्लॉग माने बहुत दिन पाছত आज ब्लॉग बनाबर বাবে আহিছো আৰু বিশেষকৈ আজি এটা কন্টেন্ট লৈ আহিছো মা মানে একদম চকিটকে পুৰা সাউন্ড দি আছে মাইকে কৰি আছে যি হক আজি কন্টেন্টটো আজি মানে মাই মই ভাবিছো যে সাবুন বনাও আৰু আপোনালোকেও ভাবিছো ব্লগটো জৰিতে দেখো আপোনালোকে ব্লগটো কন্টিনিউ চাই যাওক या माय फला निमपात गोसाय আছে আৰু এটো হল সব বেস সাবুন বনাবলে এটো লাগিবই আৰু যি হকলে ঘৰতে সাবুন বনাইছে হেকলে জানে কেনেকে কি কৰিব লাগিব তো 157 সামথিং দিমানে আসলে দামটো পাহৰিছো বাৰু এটো অনলাইনতে পাই সব বেস বুলি মাৰিলে হ'ব অনলাইন আৰু এটো মানে এই সব বেসটো হলেহে সাবুন বনাব পাৰি কেনেদৰে বনাই আপোনালোকক আজি ভাবিছো দেখাই দিও এয়া মায় মই এতিয়া বনাবলে স্টার্ট কৰিবলৈ হৈ গল আৰু স্টার্ট লাগি গলো আমি সকলোৱে চাই যাব হৈ গল মাৰ কৰা এখিনি এটা কত যাও মা এতে নিমখিনি হেৰি মিক্সিত পিচিব লাগিব পিচি লংগে তাৰ ৰসটো লাগিব এই পিচিব লাগিব সব বেসটো কত এটো থৈ আহিলো গৈ থাক মই গৈ আছো এই সব বেসটো এটা মই পাহৰিয়ে গৈছে মেইনটোৱে পাহৰি গৈছে সব বেস এটো এটা গৈ আছো বনাবৰ বাবে এই নিম অলপ নেকেলেছা নিম পাত লৈছে পিচি ল'ব লাগিব এটা মিক্সিত মা পিছনে মান ভয় সুইচ বন্ধ কৰিবলৈ হৈ গল চাৰিটা সাবুন বনাম আমি মানে এটা খালি বাসন লব লাগিব এটো ইয়া গৰম পানী কৰি আছো গৰম পানী ওপৰত খালি বাসন কৰি দিব লাগিব আৰু এয়া হল সব বেস খিনি যেটো চাৰিটা সাবুন বনাম তাৰ টুকুৰা টুকুৰকে এই খালি বাসনটো ওপৰত কাটি দিব লাগিব এখিনি মানে পানীৰ ভাপতে গলি যাব অকমান গোন্ধাবৰ বাবে বিবেল সাবুন কাটি দিছো মানে যেহেতু ইয়াত গোন্ধৰ মানে গোন্ধ এটা থাকে এটা বটল এটো আনা নহল মানে সেইকাৰণে ইয়াত বিবেল সাবুন অলপমান কাটি দিছো আধা হৈছে কেনে মা হৈছে এটো ঠিক হৈছে আৰু এতিয়া এখন ঢালি দিব লাগিব মা এখিনি ঢালি দিখিনি থৈ হা ঢালি দিও না এটো ইয়াত এতিয়া মিক্স দি দিলো নিম সাবুন মিক্স আপ এটা নিম সাবুন বনাই আছো এটো আনি ললো এটো এলোভেৰাৰ কাম কৰে এটো চানা দি দিও চানা অলপমান দিব লাগিব হৈ যাব অলপ পাৰফিউমটো মানে সেন্টটো কাৰণে ভাল লাগিব আৰু অলপ দিম তো দামটো এটো অৰিফ্লেমৰ পৰা লৈছিলে 800 লৈছিলে এটা দামটো এটো প্ৰাইচটো 799 হৈ গৈছে এইটো অৰ্ডাৰ দিছিল অনলাইন আৰু ইয়াৰ ওপৰতে ব্লেকটা সেভত সাবুন হৈ যাব মা ইয়াত ঢালি দিলে হ'ব ওয়াও নিয়া চাৰিটা জোখত ধুনীয়াকৈ হৈছে এখন নিমপাত আনিছে মানে এখন ষ্টাইলৰ বাবে আৰু ধুনীয়াকৈ ওপৰত থৈ দিলে হ'ল এখন ষ্টাইলৰ কাৰণে ফ্ৰিজত থলে মানে 10 মিনিট মানতে গুড বান্ধি যাব কিন্তু এনে নৰমালি থলে আধা ঘণ্টামান লাগিব আৰু গুড বান্ধোতে ফ্ৰিজত থম হয় ফ্ৰিজত থৈ দিম আমি পৰাই থৈ দিওঁ গুড বান্ধি যাব অলপ পিছত এই 2 ঘণ্টাৰ পাছত চাইছো
অকণমান কৰি গ'ল আৰু এয়া এৰি আহিছে মানে ধুনীয়াকৈ এৰি আহিছে চাবোন হৈ গ'ল কমপ্লিট চাওকচোন ইমান ধুনীয়া চাওক ইমান ধুনীয়া ইমান ধুনীয়াকৈ এৰাইছে চাবোন to love ইমান ধুনীয়াকৈ এৰাইছে তাৰমানে এতিয়া ঘৰত ফ্ৰিজ আছে ফ্ৰিজত নথলেও হয় বাৰু একো নাই ফ্ৰিজত নথলেও নাই একো নাই মানে যদি ফ্ৰিজ নাই অলপমান টাইম লাগে মানে গোট বান্ধিবলৈ কমপ্লিট চাবোন নিম চাবোন কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন লাভ মই ইউজ কৰি দেখুৱাম এতিয়া ৰ'ব তোমাৰ ফেন চাওকচোন তোমাৰ ফেন ধুনীয়া লাগিছে আপোনালোকৰ ঘৰুৱা পদ্ধতিৰে নিম পাত ইউজ কৰি কেনেদৰে চাবোন বনায় সেইটো আপোনালোকক দেখুৱালোঁ আপোনালোকে নিম পাত বুলিয়ে নহয় আপোনালোকে আলু ইউজ কৰিব পাৰিব আৰু অমিতা ইউজ কৰিব পাৰিব এল'ভেৰা ইউজ কৰি চাবোন বনাব পাৰিব আপোনালোকে ট্ৰাই কৰিবচোন ঘৰত আৰু যিসকলে ট্ৰাই কৰিছে কমেণ্ট কৰি জনাব আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু যদি ব্লগটো চাই ভাল পালে লাইক কৰিব আৰু যোনে যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব আৰু যদি ব্লগটো চাই ভাল পালে কমেণ্ট কৰিব আৰু আজিলৈ বাই বাই টাটা গুড নাইট